এয়াই হৈছে 2025 বৰ্ষৰ স্পেচিয়েল ঢোলৰ তালিকা। এইবাৰ মই পোনপ্ৰথমবাৰৰ বাবে তিনিচুকীয়ালৈ গৈ আছোঁ, অৰ্থাৎ ফিল'বাৰী। ঢোল বাদন দিব পৰালৈকে যিখিনি বস্তু আপোনালোকৰ প্ৰয়োজন হয় সেই সকলোবোৰ নোটছ মই আপোনালোকক ঢোলটোৰ লগত পঠিয়াম। আপোনালোকে এইখিনি ফ্ৰীকৈ পাব। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ আপোনালোক সকলোৰে ভালে। আৰু পোনপ্ৰথমতে মই আপোনালোকক 2025 বৰ্ষৰ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু বিহু নিচেই নিকটতম, অৰ্থাৎ মাৰ্চ মাহ সোমালে আৰু এমাহো নাই, যিহেতু আখৰা চলি আছে বিভিন্ন ঠাইত। বহুত লোকে ৰিকুৱেষ্ট কৰিছিল যে স্পেচিয়েল ঢোল কেতিয়া আহিব, ভালকৈ কেতিয়া আহিব। সময়টো শেষ হ'ল। এতিয়া আপোনালোকে সন্মুখত দেখিবলৈ পাইছে, যোৱা বছৰ আচলতে মই এনেদৰে দিছিলোঁ এডভাৰটাইজমেণ্ট, আপোনালোকে দেখিবলৈ পাইছিলে আগৰ ভিডিঅ'সমূহত। এইবাৰ আপোনালোকে দেখিবলৈ পাইছে 9টা ঢোল আছে, 1, 2, 3, 4, 5, 6, 7, 8টা আৰু এইফালে 9টা ঢোলৰ আজি এডভাৰটাইজমেণ্ট হ'ব, কোৱালিটি চেক হ'ব, ফিডবেক হ'ব, সকলোবোৰ মই নিজৰ ফালৰ পৰা মই আপোনালোকক দিম। আপোনালোকে চাব ভিডিঅ'টো, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আপোনালোকে যিহেতু ঢোল বুকিং কৰিবলৈ বিচাৰিছে, তলত কণ্টেক্ট নম্বৰ দিয়াই আছে আৰু মই ষ্টৰিবোৰত দিছিলোঁ ইনষ্টাগ্ৰামত। যিসকলোকে ইনষ্টাগ্ৰাম মোক ফ'ল' কৰা নাই সকলোকে ফ'ল' কৰি ল'ব পাৰে, ID দিয়াই আছে। আপোনালোকে ফ'ল' কৰিলে আপোনালোকে আপডেটবোৰ পাই থাকিব, ঢোলৰ ওপৰত হওক, বিহুৰ ওপৰত হওক বা বেলেগ কালচাৰ ৰিলেটেড কামবোৰৰ ওপৰত হওক। গতিকে প্ৰথমতে আপোনালোকক মই ঢোল এইটো ঢোলৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইটো ঢোল মই আগলৈকে বজাই দেখাম, সেনেকৈ আপোনালোকক এটা ঢোল বজাই দেখাম, আপোনালোকে ভালদৰে চাব। গতিকে প্ৰথমটো ঢোল আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। গোটেইকেইটা ঢোল মই নেদেখাব বাৰু, নহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। যিহেতু প্ৰথমটো ঢোল আপোনালোকে চাই ল'ব পাৰে। এটা খৰাচীয়া বজাব বিচাৰিছোঁ প্ৰথমটো ঢোলত। এতিয়া অন্য এটি ঢোল লৈ যাব বিচাৰিছোঁ, আপোনালোকক বজাই দেখাব বিচাৰিছোঁ। এইটো ঢোল চাই ল'ব। গোটেইকেইটা ঢোল মই বজাই নেদেখাওঁ বাৰু, তথাপিও আপোনালোকক মই এটা দুটা মাজৰ পৰা লৈ পিনে আপোনালোকক বজাই দেখাইছোঁ। এইটো ঢোল আপোনালোকে চাব পাৰে। আপোনালোকক তাৰ মাজতে কিছুমান স্পেচিয়েল অফাৰ আৰু লগতে কিছুমান ভাল দুটামান এনাউন্সমেণ্ট কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দুটা ঢোল হ'ল, এতিয়া 3 নম্বৰ ঢোল এটা মই আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ, চাই ল'ব। এই খোলাকেইটাত আপোনালোকৰ 21, 21, 20, 21, 20, 20, 19, 19 তেনেকৈ আছে। 20ও আছে, 19ও আছে, 20ও আছে, 21ও আছে। গতিকে আপোনালোকে যিমান ইঞ্চি বিচাৰে, যিমান ৱেইটৰ ঢোল বিচাৰে আপোনালোকে মোৰ লগত পাই যাব। এতিয়া আপোনালোকক অন্য এটা ঢোল বজাই দেখাম, চাব। আৰু লাষ্ট এটা মই আপোনালোকক ঢোল বজাই দেখাম। গোটেইকেইটা বজাব গ'লেতো বহুত দীঘল হৈ যাব। গতিকে লাষ্ট এটা ঢোল বজাইছোঁ, তাৰপিছত আপোনালোকক যিকেইটা স্পেচিয়েল অফাৰৰ বিষয়ে আছে, যিটো এনাউন্সমেণ্ট আছে, আপোনালোকক মই এইটো কৰি দিম, চাব। গতিকে বন্ধুসকল, এয়া আছিলে মোৰ আজি স্পেচিয়েল
ঢোলৰ তালিকাৰ কিছুমান নমুনা, অৰ্থাৎ আপোনালোকে সন্মুখত দেখিবলৈ পাইছে 9টা ঢোল। গতিকে 9টা ঢোল ডেলিভাৰী কৰা হ'ব এইটো উইকতে। আপোনালোকক যদি এনেকুৱা স্পেচিয়েল ঢোল লাগে, ভাল ঢোল লাগে, সাৰ খোলা ঢোল লাগে, তেতিয়াহ'লে আপোনালোকে পোনপটীয়াকৈ মোক যোগাযোগ কৰিব পাৰে। এতিয়া অফাৰৰ কথা কৈছোঁ, যিহেতু মই প্ৰত্যেকবাৰে অফাৰ দিওঁ বুলি কয়, গতিকে আপোনালোকক অফাৰখিনি ভালদৰে জনাই দিব বিচাৰিছোঁ। প্ৰথমটো অফাৰ হৈছে এনেকুৱা ভাল কোৱালিটি আপোনালোকে চাব পাৰে। এনেকুৱা ভাল কোৱালিটি আপোনালোক জাতি বাঁহৰ মই এডাল ঢোলৰ মাৰি আপোনালোকক গিফ্ট কৰিম প্ৰত্যেকটো ঢোলতে। ছেকেণ্ড কথা, আপোনালোকক বেছিক যিবোৰ নোটছ থাকে, যিবোৰ নোটছ লৈ আপোনালোকে বিগিনাৰটো ঢোল বাদন দিব পৰালৈকে যিখিনি বস্তু আপোনালোকৰ প্ৰয়োজন হয়, সেই সকলোবোৰ নোটছ মই আপোনালোকক ঢোলটোৰ লগত পঠিয়াম। আপোনালোকে এইখিনি ফ্ৰীকৈ পাব। আৰু থাৰ্ডতে আপোনালোকক অসমৰ যিকোনো ঠাইতে হওক, অসম বা ভাৰত বা ভাৰতৰ বাহিৰত বুলি নহয়, অসমৰ যিকোনো ঠাইতে হওক আপোনালোকক ট্ৰান্সপৰ্টেশ্যনৰ সুবিধা কৰি দিয়া হ'ব। গতিকে আপোনালোকে যদি এতিয়াও ভাবি আছে ভাল ঢোল এটা ল'ম, তেতিয়াহ'লে আপোনালোকে আজিয়ে বুকিং কৰক। তলত কণ্টেক্ট নম্বৰ দিয়া আছে, লগতে ইনষ্টাগ্ৰাম হেণ্ডেল দিয়া আছে। আপোনালোকে মোৰ ষ্টৰিখিনি চাবৰ বাবে আপোনালোকে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। আৰু এইবাৰ মই প্ৰথমবাৰৰ বাবে তিনিচুকীয়ালৈ গৈ আছোঁ, অৰ্থাৎ ফিল'বাৰীত আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত। মই এইখন ঠাইলৈ গৈ আছোঁ, ভূঞা গাঁৱলৈ। অহা 22 তাৰিখৰ পৰা 31 তাৰিখলৈকে মই তাত ঢোল বাদনৰ কৰ্মশালা দিম। যিসকলোকে ইচ্ছুক হৈ আছে তিনিচুকীয়াবাসী, আপোনালোকে মোক যোগাযোগ কৰিব বুলি আশা ৰাখিছোঁ। তাত কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে কমিটিৰ লগত কথা পাতি তাত আহি যাব, অংশগ্ৰহণ কৰিব। আপোনালোক সকলোকে লগ পাম বুলি আশা ৰাখিছোঁ। আৰু লগতে এবাৰ মই হাবুঙত আছোঁ, হাবুং ধেমাজি বিহু হুঁচৰি দল। তাৰ বাবে আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে, আপোনালোকৰ অঞ্চলত যদি আপোনালোকে হাবুং বিহু দলটি বিচাৰে, তেতিয়াহ'লে আপোনালোকে তলত যিটো মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে 7002723002, তাত আপোনালোকে ফোন কৰি পোনপটীয়াকৈ যোগাযোগ কৰিব বুলি আশা ৰাখিছোঁ। এয়াই হৈছে 2025 বৰ্ষৰ স্পেচিয়েল ঢোলৰ তালিকা। এনেকৈ 9টাকৈ ঢোল বনাই আছোঁ, 27টামান ঢোল আছেগৈ। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবি আছে ভাল পিয়'ৰ সাৰ খোলাৰ ঢোল, তেতিয়াহ'লে আপোনালোকে আজিয়ে যোগাযোগ কৰিব বুলি আশা ৰাখিছোঁ। সেয়াই গৈ আজি ভিডিঅ'টি সামৰণি কৰিব বিচাৰিছোঁ। ধন্যবাদ।